মাছৰুমৰ ৰেচিপি এটা বনাইছোঁ কেনেকৈ বনাইছোঁ চাওঁ আহকচোন বাৰু এয়া মাছৰুম কাটি লৈছোঁ মই আনফালে এয়া মই পিঁয়াজ নহৰু ভাজিছোঁ এতিয়া মাছৰুমখিনি ঢালি দিম এয়া কিছু ভাজা হ'ল এতিয়া মই ইয়াতে ধুনীয়াকৈ বিলাহী দিম এতিয়ালৈকে একো মছলা দিয়া নাই দেই মছলা মানে নিমখ হালধিৰ কথা কৈছোঁ ধুনীয়াকৈ এনেকৈ অলপ সময় ভাজিম এনেদৰে কিছু সময় ভাজাৰ পিছত মই যিখিনি আলু বইল কৰি থৈ দিছোঁ এইখিনি আলু বইল খুব ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ আৰু এইখিনি মই গোটেই মাছৰুমখিনিৰ লগত খুব ধুনীয়াকৈ অলপমান ভাজি ল'ম তাৰপিছত আপোনালোকে সোৱাদ অনুসৰি নিমখ হালধি যি মছলা খায় আপোনালোকে ধনিয়া জিৰা গুড়ি যিবিলাক মছলা খায় গোটেইখিনি আপোনালোকে এড কৰিব এড কৰি কিনে খুব ধুনীয়াকৈ এনেকৈ কিছু সময় গৰম পানী দিব ভাজি উঠি কিনে ঠাণ্ডা পানী ব্যৱহাৰ নকৰিব ঠাণ্ডা পানী ব্যৱহাৰ কৰাৰ লগে লগে সোৱাদটো খেলি মেলি হয় একেবাৰে নুমাই থোৱাৰ আগে আগে খুব ধুনীয়াকৈ গৰম মছলা অলপমান দিব আৰু গৰমে গৰমে পৰিৱেশন কৰিব ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব একেবাৰে বহুত বেছি ভাল পালে পেজটো ফ'ল' কৰিব নাপাহৰিব দেই